নমস্কাৰ, মোৰ নতুন ইউটিউব চেনেল এক্সপ্ল'ৰিং পাষ্টলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ এই চেনেলটোত ইতিহাসৰ লগত জড়িত বহুতো জনা আৰু নজনা কথাৰ বিষয়ে আলোচনা কৰিম। আৰু আজি আমি গৈ আছোঁ গুপ্তকাশী হিচাপে খ্যাত বিশ্বনাথ মন্দিৰলৈ আৰু ইয়াৰ প্ৰাচীন ইতিহাসৰ বিষয়ে এক্সপ্ল'ৰ কৰিবলৈ। গতিকে পলম নকৰাকৈ আহকচোন আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। বৰ্তমান মই উপস্থিত আছোঁ গুপ্তকাশী বিশ্বনাথত। এই অঞ্চলটো গুপ্তকাশী বিশ্বনাথ বুলি এইকাৰণে কোৱা হয় যে কথিত প্ৰবাদ মতে কৌস্তভ আৰু কুমুদ মুনিৰ সাপৰ ফলত এই অঞ্চলটো গুপ্তকাশী বিশ্বনাথ হ'ল বুলি জনা যায়। আন এক প্ৰবাদ মতে বিশ্বনাথত পোনপ্ৰথমতে 1 কোটি শিৱলিংগ আছিল, কিন্তু বানাৰসত যিহেতু এখন কাশী পূৰ্বতেই আছিল আৰু দ্বিতীয়খন যদি কাশী বিশ্বনাথত স্থাপন হয় তেতিয়া মুক্তি লাভ কৰা মানুহৰ সংখ্যা বৃদ্ধি পাব। আৰু সেইটোৰ ভয়তে ইয়াৰ যি মুঠতে 1 কোটি দেৱতা শিৱৰ লিংগ আছিল, তাৰে এটা শিৱলিংগ ইয়াৰ পৰা চুৰি কৰি হাতীমূৰা পৰ্বতত স্থাপন কৰা হয় আৰু যাক আজি বাণেশ্বৰী শিৱ হিচাপে জনা যায়। অসমত ৰচিত সকলোতকৈ প্ৰাচীন গ্ৰন্থ কালিকা পুৰাণত উল্লেখ থকা মতে ব্ৰহ্মপুত্ৰ আৰু বুঢ়ীগঙ্গা নদীৰ সংগমস্থলত অৰ্থাৎ সেই মাজভাগতে বিশ্বনাথৰ অৱস্থিতিৰ কথা উল্লেখ আছে। আৰু প্ৰকৃতাৰ্থত ক'বলৈ গ'লে যি প্ৰাচীন বিশ্বনাথৰ মন্দিৰভাগ আছিল, সেই মন্দিৰভাগ বিশ্বনাথৰ সেই মাজভাগতে অৱস্থিত আছিল। 1615 চনৰ পৰা 1620 চনৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ মাজভাগত থকা প্ৰাচীন শৈল মন্দিৰভাগ ভাঙি যোৱাত 1621 চনত আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই মোমাই তামুলী বৰবৰুৱা হতুৱাই বিশ্বনাথৰ সেই মন্দিৰভাগত পুনৰ নিৰ্মাণ কৰোৱাইছিল। তাৰ পাছত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত হোৱা প্ৰবল বানপানীৰ ফলত প্ৰমত্ত সিংহৰ দিনত নিৰ্মাণ কৰা বিশ্বনাথৰ মূল মন্দিৰভাগ ভাঙি যায় আৰু সেই ঠাইত পুনৰ বিশ্বনাথৰ মন্দিৰ নিৰ্মাণ কৰা সম্ভৱ নহয়, যাৰ ফলত বিশ্বনাথৰ মূল মন্দিৰ ভাগৰ পৰা 200 মিটাৰ পশ্চিমে অৰ্থাৎ ইয়াত নিৰ্মাণ কৰে। এই মন্দিৰটো 1774 চনত স্বৰ্গদেউ লক্ষী সিংহই নিৰ্মাণ কৰাইছিল। এই মন্দিৰৰ বেৰত পোৰা মাটিৰে নিৰ্মিত বিভিন্ন ধৰণৰ ফুল, 15টামান আহোমৰ ৰাজকীয় প্ৰতীক উৰণীয়া ড্ৰেগন আৰু 4টামান হাতী দেখিবলৈ পোৱা যায়। এই উৰণীয়া ড্ৰেগনসমূহ আহোম শাসনকালৰ অতিকৈ গুৰুত্বপূৰ্ণ প্ৰতীক আছিল। পৰৱৰ্তী সময়ত যেতিয়া মানে অসম আক্ৰমণ কৰিছিল, তেতিয়া বিশ্বনাথৰ যি দ্বিতীয়টো মন্দিৰ আছিল, সেই মন্দিৰটো অপবিত্ৰ কৰাত ব্যৱহাৰ উপযোগী হৈ নাথাকে আৰু যাৰ ফলত পুনৰ ব্ৰিটিছ শাসনকালত বিশ্বনাথৰ তৃতীয়টো মন্দিৰ অৰ্থাৎ মোৰ পিছফালে যিটো মন্দিৰ আছে সেই মন্দিৰটো নিৰ্মাণ কৰা হয় আৰু এই মন্দিৰটো ঠিক তেতিয়াৰ পৰা বৰ্তমানলৈকে বিশ্বনাথৰ সকলো ধৰণৰ পূজা অৰ্চনা এই মন্দিৰটোতে কৰা হয়। এয়াই আছিল গুপ্তকাশী বিশ্বনাথৰ কিছুমান নজনা কথা। আৰু যদি আপোনালোকৰ ভাল লাগে প্লিজ ভিডিঅ'টো শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিব। থেংক ইউ।